দেখিলা বুৰে চাই নহয় মাইনা এনেকুৱা নমস্কাৰ বন্ধু বান্ধৱী লগতে মোৰ শুভাকাংক্ষীসকল আশা কৰোঁ আপোনালোক সকলোটি কুশলে আছে আজি লৈ আহিছোঁ আপোনালোকৰ বাবে এটা ধামাকা প্ৰতিক্ৰিয়া ভিডিঅ' আহকচোন ভিডিঅ'টোৰ জৰিয়তে কিনো প্ৰতিফলন হয় তাকে চাওঁ আজি ক'ব গৈ আছোঁ আমাৰ খুব মৰমৰ শিল্পী ভিগু কাশ্যপ তেওঁ এটি গীত মাইনা এনেকুৱা নহয় খুব অসমবাসীয়ে খুব মৰমেৰে আদৰি লৈছে আৰু মোৰো খুব ভাল লাগিছে তাতোতকৈ বেছি ভাল লাগিছে যে আমাৰ মৰমৰ ইউটিউবাৰসকলক এই ভিডিঅ'টোত দেখা পাইছোঁ পুলক নিখাছৰ ছবিক ৰাজখোৱা পাখি ৰাজবংশী ন পুৰণি বহু শিল্পী আমাৰ প্ৰিয়ম পল্লৱী খুব জনপ্ৰিয় অভিনেত্ৰী আছেই আৰু দীপাংকৰ সুৰভি ফুকন সকলোকে দেখি খুব ভাল লাগিছে আৰু খুব 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 ধুনীয়া এটা কনচেপ্ট খুব ধুনীয়া এটা ডাইৰেকশ্যন কোৰিঅ'গ্ৰাফি শচীন বৰুৱাৰ ডাইৰেকশ্যনত কামটো হৈছে খুব ভাল লাগিছে কিন্তু প্ৰশ্ন হৈছে বহুতৰ মনত এই গীতটো কপি নেকি কিয়নো ভিগু কাশ্যপৰ প্ৰতিটো গীতৰ মুক্তিৰ পাছতেই তেওঁ কণ্ট্ৰভাৰ্চিত সোমাই পৰে তেওঁ প্ৰায় গীতেই তেওঁ কপি কৰে আৰু কপি মাষ্টৰ বুলি এটা সময়ত তেওঁ কপি মাষ্টৰ বুলি কোৱা হৈছিল সেইকাৰণে প্ৰশ্ন মনত উদয় হৈছে যে এইটো গীত কপি নেকি কিন্তু মই আশা কৰোঁ এইবাৰ তেনেধৰণৰ একো নহ'ব আৰু আমাৰ খুব মৰমৰ শ্ৰদ্ধাৰ সুনীত গগৈ ককাইদেউৰ লিৰিক্স হয় তেওঁতো লিখিছে তো আশা কৰোঁ এইবাৰ তেনেকুৱা একো নহয় তো এজন অনুৰাগী হিচাপে শুভাকাংক্ষী হিচাপে আমিও আশা কৰোঁ গীতটো খুব সকলোৱে যেনেকৈ আদৰি লৈছে অনাগত দিনতো তেনেকুৱা ভাল ভাল কাম আমি পাম বুলি আশা কৰিছোঁ তো এই ভিডিঅ'টোৰ গীতটোৰ সম্পৰ্কে মানুহৰ মন্তব্য আৰু তেওঁলোকৰ খুব সুন্দৰ সুন্দৰ কিছুমান মন্তব্য কমেণ্ট দেখিছোঁ তো চাওঁ বলকচোন I love Assamese songs. These songs are the most sweetest songs in the world. আমি অসমীয়া গান ভালোবাসি এই গানগুলো খুব মিষ্টি গান লাভ ফৰ ৱেষ্ট বেংগল তো এজনে লিখিছে বহুত ভাল লাগিছে দাদা মাইনা গানটো শুনি থেংক ইউ আমাক নতুন নতুন গান দিয়াৰ কাৰণে তো সুন্দৰ নেক্সট পঢ়িম ভিগুদা মজা হৈছে দিনটো এইটোৱে শুনি থাকোঁ আমনি নালাগে সঁচাকৈ দেই বহুত ভাল লাগিছে খুবেই ধুনীয়া ভিগুদা বহুত শুভকামনা আপোনালৈ আৰু এনেদৰে ধুনীয়া গান উপহাৰ দি যাওক আৰু ইমানখিনিয়ে আৰু এইটো লিখিছে মাংগলৰ কৰ্ণাটকা কমেণ্টবিলাক পঢ়িছোঁ খুব সুন্দৰ কমেণ্ট খুব সুন্দৰ মন্তব্য আগবঢ়াইছে খুব ভাল লাগিছে আৰু ময়ো মোৰ ফালৰ পৰাও সকলোলৈ তেওঁলৈ তথা গীতটিৰ লগত জড়িত সমূহ পৰিয়ালটিলৈ গীতিকাৰ সুৰকাৰ পৰিচালককে ধৰি কলাকুশলী সকলোলৈকে মোৰ ফালৰ পৰা শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ আশা কৰোঁ ইন ফিউচাৰতো এনেদৰে নতুন প্ৰতিভাসমূহ আৰু এখোব আগবঢ়াই দিয়াৰ ক্ষেত্ৰত ভিগু কাশ্যপৰ অংশীদাৰ সদায় থাকিব তো আজিলৈ এৰিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম অতি সোনকালে তো বাই জয় আই